সম্বৰ্ধনা অনুষ্ঠানটিত সহায় কৰিব ঋষিতেশ্য ভৰালী আৰু দেৱশ্ৰুতি ভৰালীয়ে। আহা তোমালোক কণমানি ঋষিতেশ্য ভৰালী আৰু দেৱশ্ৰুতি ভৰালী সম্বৰ্ধনা জনাব বিচাৰিছো। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি কবি মিলিন্দ কুমাৰ ডাঙৰীয়া। তেখেতকো এটি ফুলৰ থোপা আৰু এখনি গামোচাৰে সম্বৰ্ধনা জনাব ঋষিতেশ্য ভৰালী আৰু দেৱশ্ৰুতি ভৰালীয়ে। এইবাৰ আমাৰ মঞ্চত উপবিষ্ট দুগৰাকী বিশেষ ব্যক্তি কৰুণাধাৰাৰ উপসভাপতি তথা শিক্ষয়িত্ৰী নীলিমা গোস্বামী বাইদেউ এখনি গামোচাৰে সম্বৰ্ধনা জনাব সংগীতা ভৰালীয়ে। কৰুণাধাৰাৰ আন এগৰাকী ব্যক্তি যি ওতঃপ্ৰোতভাৱে লাগি আছে আৰু এতিয়া এই অনুষ্ঠানটোৰ সম্পাদক নৱ ভূঞা ডাঙৰীয়া, তেখেতকো এখনি ফুলাম গামোচাৰে সংগীতাই সম্বৰ্ধনা জনাব। আৰু এই বিদ্যাৰ্থিক কিতাপবোৰত যদিও গল্প উপন্যাস কবিতা লিখা মানুহতকৈ এইবোৰ লেখকৰ বিশেষ নাম নাথাকে, কিন্তু অতি নিষ্ঠাৰে একাগ্ৰতাৰে তেওঁলোকে লিখি যায় আৰু তেওঁলোকে লিখাৰ কাৰণে আমাৰ ছাত্ৰ সমাজ উপকৃত হ'ব পাৰে। শিক্ষক মানৱ ভৰালী, তেখেতক মই কম দাৰ্শনিক শিক্ষক বুলি, কাৰণ মই তাক সুধিছিলো যে তুমি কিতাপখন কিহত লিখিছা, এছামিজ নে ইংলিছ? গতিকে মানৱে লগে লগে মোক ক'লে লগতে মই অসমীয়াত লিখিছোঁ। গতিকে মই তেতিয়াই প্ৰাউড ফিল কৰিছিলোঁ যে অসমীয়া ভাষাত বিশেষকৈ ছায়েন্সৰ সুন্দৰ আৰম্ভণি কৰিছে। আৰু আমি যিখিনি ক্লাছত পঢ়োঁ বা কেনেকৈ এনচাৰটো দিম, মই আৰু সেইখিনিতে এটা ভাল লাগিছে যে একজেক্ট টু দা পইণ্ট আমি বহুত ইলাবৰেট কৰা নাই। গতিকে যিখিনি আমাক লাগে এটা কুৱেশ্যনছ এটা এনচাৰ লিখিবৰ কাৰণে সেইখিনি ধুনীয়াকৈ উপস্থাপন কৰিছে। গতিকে পাঠকে খুব ভাল পাব, ছাত্ৰ ছাত্ৰীৰ বহুত সুবিধা হ'ব। লগতে মানৱে আৰু ইনক্লুড কৰিছে যে বিশেষকৈ কম্পিটিটিভ এক্সামত যিবিলাক কুৱেশ্যনছ আহে, গতিকে সেই কুৱেশ্যনছখিনিও ইয়াত ইনক্লুড কৰা হৈছে এভৰি চেপ্টাৰ্ছত। গতিকে মানে কিতাপখন মই যিখিনি পঢ়িছোঁ সেইখিনি মই খুবেই ভাল পাইছোঁ আৰু মানে পইণ্ট টু পইণ্ট হিচাপে ইয়াত বিশ্লেষণ কৰা গৈছে। আৰু ইমান সুন্দৰ অসমীয়া মানে কি কিছুমান শব্দ আমি জানো, ছাজেশ্যন দিছোঁ যে এতিয়া দ্বাদশ, তাৰপিছত ক্লাছ 11 প্লাছ ইয়াৰে যদি তেখেতৰ সময় সুবিধা হয় নেক্সট ইংলিছ মিডিয়ামতো এইটো ধাৰাত যদি তেখেতে নিব পাৰে আমি খুবেই ভাল পাম। বা আৰু মই এইখন মঞ্চৰ পৰাই মই কওঁ যে মানৱ ভৰালীৰ যিখন কিতাপ এইখন মই আমাৰ কাউন্সিলত চেষ্টা কৰিম মই টেক্সট বুক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে, ৰেফাৰেঞ্চ বুক হিচাপে মই দিবলৈ ট্ৰাই কৰিম। গতিকে মই পাঠকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আগুৱাই যাম। কম সময়ৰ ভিতৰতে যে মানৱ ভৰালীয়ে এখন ইমান সুন্দৰ কিতাপ লিখিবলৈ সাহস কৰিছে আৰু কিতাপখন লিখি উলিয়াইছে, তাৰ কাৰণে মানৱ ভৰালী সঁচাকৈ অভিনন্দনৰ পাত্ৰ। মই তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ছোৱালীক পঢ়াব লাগিলে কি ধৰণৰ কথাবিলাকৰ ওপৰত জোৰ দিব লাগিব, সেই কনচেপ্টটো মানৱ ভৰালীৰ সম্পূৰ্ণভাৱে পৰিষ্কাৰ আছে। তেওঁ পৰিষ্কাৰ নাথাকিব, মই জানো তেওঁ তেজপুৰ ইউনিভাৰ্চিটিৰ গ'ল্ড মেডেলিষ্ট MSc। তেওঁ ইতিমধ্যে কলেজ এখনতো কাম কৰিছে। তেখেতৰ যিটো আখৰবিলাক ডাঙৰ ডাঙৰকৈ দিছে, এইটো এটা খুব ডাঙৰ মানে কোৱালিটি এটা। এই সৰু সৰু আখৰ হ'লে ল'ৰা ছোৱালীয়ে পঢ়িবলৈ বৰ দিগদাৰ পায়। এইসকল বিভিন্ন সংবাদ মাধ্যমৰ লোক, তেখেতসকলক আমন্ত্ৰণ জনোৱা হৈছিলে আৰু আমি আশা কৰিছোঁ ইমান এখন সুন্দৰ কিতাপ অসমীয়া ভাষাত নিশ্চয় আমাৰ মিডিয়াত প্ৰচাৰ হ'ব। অসমৰ চুকে কোণে থকা বিজ্ঞানৰ ছাত্ৰসকল উপকৃত হ'ব এই খবৰটোৰ দ্বাৰা।
গতিকে মই মিডিয়াৰ লোকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে ক'ৰবাত অকণমান সময় উলিয়াই হ'লেও যেন এই খবৰটো প্ৰচাৰ কৰে। যিসকল ভৱিষ্যতত কিতাপখনৰ সৈতে জড়িত হ'ব আৰু যিসকল বৰ্তমানে কিতাপখনৰ জন্মৰ সৈতে এই মুহূৰ্তত জড়িত হৈ আছে, আপোনালোক সেই আটাইলৈকে মোৰ অন্তৰৰ কৃতজ্ঞতা জনালোঁ। চেষ্টা কৰিম যে গ্ৰন্থমেলাৰ এই বতৰত মই কিয় বিজ্ঞানৰ পদাৰ্থ বিজ্ঞানৰ পাঠ্যপুথি এখন উন্মোচন কৰিবলৈকে আয়োজন কৰিলোঁ, কাৰণ এইখন এখন পাঠ্যপুথিয়েই হয়, কিন্তু এই পাঠ্যপুথি উন্মোচনৰ পৰাই মোৰ গল্পটোৰ আৰম্ভ। আৰু কিতাপখনৰ বিষয়ে ক'ব গ'লে কিতাপখনৰ অতীত আৰু ভৱিষ্যতৰ উদ্দেশ্যৰ পটভূমি আৰু ভৱিষ্যত নক'লে কিতাপখনৰ বিষয়ে হয়তো সঠিক মোৰ দ্বাৰা মূল্যাংকন কৰা নহ'ব। এতিয়া কিতাপখন কিমান সফল কৰিব পাৰিলোঁ সেইটো আপোনালোকে ক'ব। আৰু হাতত চাকি লৈ কোনোৱে আন্ধাৰ আৰু বিচাৰি নাপায়, আৰু মোৰো তেনেকুৱা অৱস্থা হৈছে। গতিকে মই আৰম্ভণি বৰ্তমানৰ পৰা কৰিম। গ্ৰন্থমেলাৰ এই বতৰত মই কিয় বিজ্ঞানৰ পদাৰ্থ বিজ্ঞানৰ পাঠ্যপুথি এখন উন্মোচন কৰিবলৈকে আয়োজন কৰিলোঁ, কাৰণ এইখন এখন পাঠ্যপুথিয়েই হয়, কিন্তু এই পাঠ্যপুথি উন্মোচনৰ পৰাই মোৰ গল্পটোৰ আৰম্ভ। আপোনালোকে আজি এটা জীৱন্ত গল্পৰ উন্মোচন কৰিলে, আপোনালোক আটাইয়ে এই মুহূৰ্তত সেই গল্পটোৰ সেই গল্পৰ ভিতৰত আছে। গল্পকাৰজন মই। গল্পটোৰ আৰম্ভণিটোৱে ইয়াৰ পৰা হয়। আৰু কিতাপখনৰ বিষয়ে ক'ব গ'লে কিতাপখনৰ অতীত আৰু ভৱিষ্যতৰ উদ্দেশ্যৰ পটভূমি আৰু ভৱিষ্যত নক'লে কিতাপখনৰ বিষয়ে হয়তো সঠিক মোৰ দ্বাৰা মূল্যাংকন কৰা নহ'ব। এতিয়া কিতাপখন কিমান সফল কৰিব পাৰিলোঁ সেইটো আপোনালোকে ক'ব। আৰু হাতত চাকি লৈ কোনোৱে আন্ধাৰ আৰু বিচাৰি নাপায়, আৰু মোৰো তেনেকুৱা অৱস্থা হৈছে। গতিকে মই আৰম্ভণি বৰ্তমানৰ পৰা কৰিম। মই কিনো ক'ম, আমাৰ বৰ্তমানত চব আছে। বৰ্তমানত অতীত স্মৃতিৰ ৰূপত আছে, আমি অতীতটো স্মৃতিৰ ৰূপত আছে, আৰু ভৱিষ্যতটো এই মুহূৰ্ততে মোৰ কল্পনাৰ ৰূপত আছে, হয়তো অলপ মডিফাইড ৰূপত। এখন কাক কৰিব গৈছোঁ, প্ৰকৃততে মই নিজক বিশ্লেষণ কৰিছোঁ। এই বিশ্লেষণত মই সঁচাটো বিচাৰিব চেষ্টা কৰিছোঁ, আৰু মোৰ বাবে যিটো সঁচা সেইটো মোৰ বাবে দৰ্শন, আৰু সকলোৰে ভালৰ হকে যিটো দিশ সেইটো মোৰ বোধেৰে দৰ্শন। ইয়াৰ পৰা মুক্ত হ'ব লাগিব। প্ৰথমতে নিজৰ সকলো মনৰ বিকাৰ হয়, তাৰ পৰা নিজক মুক্ত কৰিব লাগিব। পদাৰ্থ বিজ্ঞান যিহেতু মোৰ সৈতে জড়িত হৈ পৰিল, সেয়ে ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা প্ৰথমে মই পদাৰ্থ বিজ্ঞানৰ ভয় আঁতৰাবলৈ মই লিখি থকা কিতাপৰ আকাৰত উলিয়ালোঁ, যিবিলাক, আৰু তাৰ কাৰণে মই পথ হিচাপে লৈছোঁ যিবিলাক নহ'লেও হয় তেনে বস্তুবোৰ আঁতৰাবৰ চেষ্টা কৰিছোঁ, আৰু এই পদ্ধতিৰে মই মোৰ সঁচাটো বিচাৰিবৰ চেষ্টা কৰিছোঁ। গু মানে আন্ধাৰ, ৰু মানে যিয়ে আন্ধাৰ নাশ কৰে, মানে পোহৰ। মানুহে নাজানিলে ভয় খায়, অজ্ঞানতাৰ ফলত মানুহে ভয় খায়, আৰু এই পোহৰ পালে পৃথিৱীখন মানসিকভাৱে পোহৰ হ'ব। ভয় মানে আন্ধাৰ। সেয়ে তাৰ প্ৰথম আখৰটো হয়তো ঈশ্বৰে মোৰ হতুৱাই ফিজিক্সৰ কিতাপৰ ৰূপত লিখাইছে।
প্ৰথমে পদাৰ্থ বিজ্ঞানৰ প্ৰয়াস ল'ব লাগে। তাৰপিছত মই বহুত দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী লগ পাওঁ, দুখীয়া মানে ফাইনেন্সিয়েলি, কিন্তু মই দেখিছোঁ তেওঁলোকে ফিজিক্সত তাতকৈ বেছি দুখীয়া। মই প্ৰথমে তেওঁলোকৰ ফিজিক্সৰ দুখখিনিহে নাইকিয়া কৰাত কিছু অৰিহণা দিব বিচাৰিছোঁ। এই কিতাপখনৰ বিক্ৰীৰ দ্বাৰা কোনোবা বিশেষভাৱে সক্ষম বা অনাথ, মাক দেউতাক নোহোৱা ল'ৰা ছোৱালীৰ মনতো কিবা আনন্দ দিব পাৰি, তেন্তে মই যি উদ্দেশ্যত কিতাপখন লিখিছোঁ, এই কিতাপখন মোৰ সেই উদ্দেশ্যৰ এটা অংশহে, কিতাপখন মোৰ লক্ষ্য নহয়। সেই উদ্দেশ্যৰ দিশত আৰু এখোজ আগবাঢ়িম। মানে এই কিতাপখনৰ জৰিয়তে প্ৰথমে আৰ্থিক দুখ আঁতৰ কৰি বা লাঘৱ কৰি মনৰ দুখ আঁতৰাব বিচাৰিছোঁ। সেয়ে পৰিমাণত সামান্য হ'লেও প্ৰতিখন কিতাপৰ বিক্ৰীত কিতাপখনৰ 10% অংশত তেনে লোকৰ বাবে সংৰক্ষিত কৰি ৰাখিম। মানে মনৰ দুখ প্ৰথমে আঁতৰ কৰি তাৰপিছত তেওঁলোকৰ আৰ্থিক দুখটো আঁতৰ হওক, ফিজিক্সৰ দুখটো আঁতৰ হওক। মোৰ দৃষ্টিত কিতাপখনৰ বিশেষত্ব বুলি ক'বলৈ হ'লে হয়তো হ'ব কিতাপখনৰ গাঁথনি বা পৰিৱেশন শৈলী আৰু কিতাপখনৰ উদ্দেশ্য। কিতাপখনৰ বিষয়ে মই ক'বলৈ হ'লে ভাবিছোঁ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভালদৰে বুজি নাপায়, মানে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে বা নাজানে, সেইবাবে ছাত্ৰ ছাত্ৰীৰ বাবে এখন অসমীয়াতে কিতাপ লিখিছোঁ যাতে সিহঁতে জানে JEE বা আগৰ AIEEE বা বৰ্তমানৰ NEET পৰীক্ষাত কেনেধৰণৰ কি বিষয় বা টপিকবোৰত প্ৰশ্ন আহে। কিতাপখন পঢ়াৰ লগতে সেইখিনি কথাও যাতে সেই ছাত্ৰ ছাত্ৰীখিনিয়ে জানিব পাৰে দিয়াৰ চেষ্টা কৰিম। কিন্তু বৰ্তমানে মই কিতাপখন এনেদৰে লিখিছোঁ যাতে যিটো ষ্টুডেণ্টে ফিজিক্স বা পদাৰ্থ বিজ্ঞান একেবাৰে বেয়া পায় বা ভয় কৰে, সেইসকলৰ হাতত কিতাপখন এবাৰ পঢ়িলে যাতে সিহঁতে কিছু সকাহ পাব পাৰে। একেবাৰে ঘৰুৱা ভাষাত লিখিছোঁ কিতাপখন, মানে সৰল ভাষাৰে কিতাপখন লিখাৰ প্ৰয়াস কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ফিজিক্স পঢ়োঁতে প্ৰেৰণা বা ৰস পাব পৰাকৈ কিতাপখনত কিছু মই প্ৰতিটো অধ্যায়ৰ তলত উদ্ধৃতি তুলি দিছোঁ, যেনে তোমাৰ অন্তৰত চুম্বক ৰাখা আৰু মগজুত কম্পাছ। নিউক্লিয়াছ আমি যেতিয়া পঢ়িবলৈকে যাওঁ, আমি পদাৰ্থ বিজ্ঞান মানে প্ৰকৃতিৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। প্ৰকৃতিৰ বিষয়ে অধ্যয়ন যদি কৰোঁ, আমি প্ৰকৃতিৰ বিষয়ে আমি পঢ়িবলৈকে অধ্যয়ন কৰিবলৈকে আমি প্ৰথমতে জোখ-মাখ কৰিহে আমি অধ্যয়ন কৰোঁ। মই যি ফিজিক্স পঢ়িলোঁ, যিখিনি জ্ঞান লাভ কৰিলোঁ, সেই গোটেইবোৰ আমি জোখ-মাখ কৰি পেলাই কৰা আমাৰ অধ্যয়ন। কিন্তু প্ৰকৃতি জানো কেৱল মাত্ৰ জোখ-মাখ, আমাৰ অনুভৱবোৰ জানো প্ৰকৃতি নহয়? আমি জানো আমাৰ অনুভৱবিলাক নুজুখিলে পদাৰ্থ বিজ্ঞান জানো আমাৰ পঢ়াটো সম্পূৰ্ণ হয়? মোৰ বোধেৰে, মোৰ মনত নহয়। আমি হয়তো এটা অংশহে আমি চাইছোঁ। সেয়ে যাতে আমি উপলব্ধি কৰিব পাৰোঁ, আমি সেয়া অবজাৰ্ভ কৰিব পাৰোঁ যে মই কেনেকৈ চিন্তা কৰিলোঁ, মই কি দেখিলোঁ। কেতিয়াবা মানুহ এটা যাই থাকোঁতে ভুল হৈ যায়, মোৰ ভাৱৰ ওপৰত ভিত্তি কৰি মানুহজনে কৈছিল কিবা এটা, মোৰ ভাৱৰ ওপৰত ভিত্তি কৰি মই হয়তো বেলেগভাৱে বুজিলোঁ। সেইকাৰণে তেনেকুৱা কিছু উদ্ধৃতি দিছোঁ, যেনে গোটেই ব্ৰহ্মাণ্ডখন তোমাৰ শৰীৰৰ মাজত আছে, সমগ্ৰ শৰীৰ সোমাই আছে তোমাৰ অন্তৰত, অনুভৱত। অৰ্থাৎ তোমাৰ অনুভৱে তোমাৰ ব্ৰহ্মাণ্ড। এই বাক্যশাৰী মই কোৱা নাই, ৰমন মহৰ্ষি, আমাৰ এগৰাকী ভাৰতীয় মহান দাৰ্শনিক ঋষি ৰমন মহৰ্ষিৰ বাক্য। তেনেদৰে প্ৰতিটো অধ্যায়ৰে টপিকবোৰ বুজাওঁতে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বহীত লিখিবলৈ সহজ পোৱাকৈ কথাবোৰ লিখাৰ বুজাবৰ প্ৰয়াস কৰিছোঁ। ছাত্ৰ ছাত্ৰীবোৰৰ অসুবিধাখিনি
জানিবলৈ প্ৰকাশ কৰিব পাৰি তাৰ চেষ্টা কৰিছোঁ। যিহেতু আমি এখন যেতিয়া চিলেবাছৰ কিতাপ অধ্যয়ন কৰোঁ, এটা আমাৰ নিৰ্দিষ্ট সময় থাকে, সেই সময়খিনি আমি কিছু লিমিটেড বা সীমাবদ্ধ সংখ্যক নিউমাৰিকেলছ কৰিব পাৰোঁ। সেইকাৰণে মই কোনো 5000 নিউমাৰিকেলছ বা কুৱেশ্যনছ দিয়া নাই। মই চেষ্টা কৰিছোঁ যাতে তেওঁলোকক টাইপছ অফ নিউমাৰিকেলছ মই দিব পাৰোঁ, 10টা বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন সময় ৰোধ কৰাৰ বাবে। প্ৰতিটো অধ্যায়ৰ তলত সাধাৰণ প্ৰশ্নখিনি এনেভাৱে দিয়া হৈছে যাতে কেৱল মাত্ৰ সেই প্ৰশ্নখিনি কৰিলে অধ্যায়টোৰ মূল কথাখিনি ছাত্ৰ ছাত্ৰীখিনিয়ে জনা হৈ যায়। এই কিতাপখনৰ বিক্ৰীৰ দ্বাৰা কোনোবা বিশেষভাৱে সক্ষম বা অনাথ, মাক দেউতাক নোহোৱা ল'ৰা ছোৱালীৰ মনতো কিবা আনন্দ দিব পাৰি, তেন্তে মই যি উদ্দেশ্যত কিতাপখন লিখিছোঁ, এই কিতাপখন মোৰ সেই উদ্দেশ্যৰ এটা অংশহে, কিতাপখন মোৰ লক্ষ্য নহয়। সেই উদ্দেশ্যৰ দিশত আৰু এখোজ আগবাঢ়িম। মনত কিতাপখন বিক্ৰীৰ দ্বাৰা মই অইন কাৰোবাৰো মনত আনন্দ দিব বিচাৰিছোঁ। সেয়ে পৰিমাণত সামান্য হ'লেও প্ৰতিখন কিতাপৰ বিক্ৰীত কিতাপখনৰ 10% অংশত, যেনেদৰে কিতাপখনৰ ওপৰত মোৰ অধিকাৰ আছে, সেই কিতাপখনৰ প্ৰতিখন কিতাপৰ 10% অংশত মই তেনে লোকৰ বাবে সংৰক্ষিত কৰি ৰাখিম বুলি মই ভাবিছোঁ। আৰু সেই ক্ষেত্ৰত ঈশ্বৰৰ অনুগ্ৰহত মই কৰোণা ধাৰাৰ দৰে এটা সংস্থা মই লগ পালোঁ, আৰু এই সুযোগতে মই তেওঁলোকৰ ওচৰতো মোৰ এই গোটেই উদ্দেশ্যটো সফলকামী হোৱাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি অৰিহণা যোগালে, যিখিনি উৎসাহ যোগালে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জনালোঁ। এইখন যেনেকৈ মোৰ কিতাপ, তেনেদৰে তেওঁলোকৰো কিতাপ। তেওঁলোকৰ যাতে মনত, যে কাৰোবাৰ মনত এই আপোন ভাৱ যদি মই দিব পাৰোঁ, তে মই আছোঁ। মোৰ আনন্দ, তেওঁলোকেও সেই আনন্দৰ ভাগ পাওঁ। আৰু তেওঁলোকৰ আনন্দৰ কিছু চিটিকণি তেওঁলোকৰ যদি ভাল লাগে, মোলৈ কিছু আহি থাকক। আৰুনো কি ক'ম, এইবোৰ মোৰ ভাৱহে। সঁচা ৰূপ দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এতিয়া কিতাপখনে কোনোবা চিনাকি অচিনাকি ছাত্ৰ ছাত্ৰীক কিবা প্ৰকাৰে সহায় কৰিলে মই অতিশয় আনন্দিত হ'ম। কোনোবা চিনাকি অচিনাকি মৰমৰ কাৰোবাক কিবা এটা দি থৈ যোৱা যেন লাগিব, কিবা এটা কৰা যেন লাগিব, এখন পৃথিৱীত উপহাৰ দিয়া যেন লাগিব। সদশেষত এই সোণালী মুহূৰ্তটোৰ বাবে, মোৰ এই অনুভৱৰ সোণালী মুহূৰ্তটোৰ বাবে আপোনালোক আটাইলৈকে মোৰ পুনৰাই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। লেখক মানৱ ভৰালী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে তেখেতৰ বক্তব্যটো শুনি গম পাইছে যে সৃষ্টিশীল সকলোবোৰ মানুহে যেতিয়া সৃষ্টি এটা বুকুত কঢ়িয়াই ফুৰে, তাৰ প্ৰস্তুতি পৰ্বৰ যি যন্ত্ৰণা, আৰু যেতিয়া সেই সৃষ্টিক মানুহৰ মাজলৈ উলিয়াই দিয়ে, তাৰ যি আনন্দ, সেই তেখেতৰ বক্তব্যত প্ৰকাশ পাইছে। অলপতে বকুল ফুলৰ দৰে মৃণাল কলিতাৰ কিতাপখনে একাডেমি পুৰস্কাৰ পালে, আৰু তাত এজন অনুভৱ মাষ্টৰৰ কথা লিখা আছে। সকলো ছাত্ৰৰ যদি জীৱনত এজন অনুভৱ মাষ্টৰ লগ পায়, তেতিয়াহ'লে সেই ছাত্ৰৰ ভৱিষ্যত উজ্জ্বল হ'বই হ'ব। কিন্তু মানৱ ভৰালী ডাঙৰীয়াক লগ পোৱাৰ পৰা মই অনুভৱ কৰিছোঁ যে সকলো ছাত্ৰই যদি মানৱ ভৰালীৰ নিচিনা এগৰাকী দাৰ্শনিক শিক্ষক বুলিয়ে কৈছোঁ, তেখেতক লগ পায়, তেতিয়াহ'লে ছাত্ৰৰ মনন, চিন্তন আৰু দৰ্শনত যি প্ৰভাৱ পেলাব, সেয়া নুই কৰিব নোৱাৰি। এই কিতাপখন ছাত্ৰ সমাজৰ কিতাপ হওক, মই তাকেই কামনা কৰিছোঁ, আৰু পুনৰবাৰ লেখকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নীলিম দাক মাতিছোঁ। নীলিম দা দুআষাৰ কওক আপুনি।
আজিৰ এই অনুষ্ঠানৰ গ্ৰন্থ উন্মোচক ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, এই গ্ৰন্থৰ লেখক মানৱ ভৰালী আৰু উপস্থিত সুধীবৃন্দ। মানৱ ভৰালীয়ে যিখিনি কথা ক'লে তাৰপিছত আচলতে ক'বলগা একো নাই, আৰু ইমান ধুনীয়াকৈ ক'লে, খুব দৰ্শন মিহলি কিছুমান কথা ক'লে। মই নিজে ইমান ধুনীয়া ভাষণ শুনা নাছিলোঁ কাৰো পৰা। বিভিন্ন অনুষ্ঠানত ভাষণ শুনিছোঁ, কিন্তু ভাষণত যে এনেধৰণৰ দৰ্শন সোমাই দিব পাৰে সেইটো মই আজিহে প্ৰথম শুনিলোঁ। আৰু পদাৰ্থ বিজ্ঞানটো আচলতে দৰ্শনৰ বস্তু। ভাৰতীয় দৰ্শনত ক্ষিতি অপ তেজ মৰুভ্যম বুলি পদাৰ্থ বিজ্ঞানৰ বিষয়। পদাৰ্থ বিজ্ঞানত এই তিনিটা বিষয় আছে: ভাৰতীয় প্ৰাচীন ধৰ্মশাস্ত্ৰত, প্ৰাচীন বিজ্ঞানত, দৰ্শনত। গতিকে মানৱ ভৰালীৰ কিতাপখনতো এই ধৰণৰ কথাবোৰৰ সৰল বিশ্লেষণ কৰিছে। তেওঁ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আৰু তেওঁলোকক চকুত ৰাখি তেওঁলোকে গ্ৰহণ কৰিব পৰা তেওঁলোকৰ সামৰ্থ্য অনুযায়ী তেওঁ কিতাপখন লিখি উলিয়াইছে। আৰু সেয়া অতি আনন্দৰ কথা, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নহয়, অভিভাৱকসকলৰ কাৰণেও। কাৰণ অভিভাৱকসকলে তেনেকুৱা এখন কিতাপ যদি ছাত্ৰসকলৰ হাতত, নিজৰ সন্তানৰ হাতত তুলি দিয়ে, সন্তানসকল বিশেষভাৱে উপকৃত হ'ব। কি ক'ম, আচলতে মানৱ ভৰালী গোটেইসমূহৰ কথা কৈয়ে গৈছে। ইমান ধুনীয়াকৈ তাৰ মাজত কবিতা আছে, আৰু দৰ্শনৰ ভিতৰতে কবিতাৰ ভিতৰত দৰ্শন থাকেই। আৰু দৰ্শন মানে প্ৰধান দৰ্শন। আমি দৰ্শন শাস্ত্ৰৰ ভিতৰত বা বিজ্ঞানৰ ভিতৰত প্ৰধান বিজ্ঞানটোৱে আটাইতকৈ আছিলে পদাৰ্থ বিজ্ঞান। দৰ্শন মানে বিজ্ঞানৰ ৰজা পদাৰ্থ বিজ্ঞান। কাৰণ আমি পোহৰৰ বিষয়ে যদি নাজানো, আমি পোহৰত বাস কৰোঁ, আমি মাটিৰ ঘৰ সাজোঁ, আমি পানী খাওঁ, পানীৰ লগত আমাৰ পানীৰে গা ধুওঁ, চব কৰোঁ, কিন্তু আমি পানীৰ বিষয়ে কিমান জানো, আমি মাটিৰ বিষয়ে কিমান জানো, আমি পোহৰৰ বিষয়ে কিমান জানো। এই কথাবোৰ যদি আমি জানো, আমি নিজকো ভালদৰে জানিম, আমি পৃথিৱীৰ লগত আমাৰ সম্পৰ্কটো আমি অনুভৱ কৰিম। আৰু সেই ধৰণৰ অনুভৱ যদি আমি দাৰ্শনিকভাৱে যদি অনুভৱ কৰোঁ, সেই ধৰণৰ জীয়াই থকাৰ মাদকতা বেলেগ। আমি নিজৰ জীৱনক, নিজৰ পৃথিৱীখনক বুজি উঠি যদি আমি জীয়াই থাকিব খোজোঁ, তাৰ মাদকতা বেলেগ। গতিকে আমি জীয়াই থাকোঁ, আমাৰ জন্ম হৈছে, তাৰপিছত জীয়াই থাকোঁ, তাৰপিছত মৰি যাওঁ। আমাৰ মাজত পদাৰ্থ বিজ্ঞানটো আমি অনুভৱেই কৰিব নোৱাৰোঁ, কিন্তু আমি এই পদাৰ্থবিলাকৰ মাজতে বাস কৰোঁ। এই পদাৰ্থ বিজ্ঞান, এই পদাৰ্থবোৰ আমাৰ ভিতৰত কেনেকৈ থাকে লিখিছে যে কোটেশ্যন দিছে, সেইটোতে খুব তোমাৰ ভিতৰতে চুম্বক আছে, এই ধৰণৰ কথা যে তোমাৰ ভিতৰতে আছে, ব্ৰহ্মাণ্ডখন আছে, এই ধৰণৰ কথাবোৰ ফিলচফিকেলি নহয়, খুব কাব্যিক। আৰু এটা কথা মোৰ সেইটো কবিতাৰ নিচিনা লাগি গৈছে, আৰু মোৰ তাৰ পৰা নিশ্চয় কবিতা লিখিব পাৰে। এটা কথা লিখিছে যে পোহৰ মানে হাতত চাকি লৈ আমি আন্ধাৰ বিচাৰিব নোৱাৰোঁ, কবিতাৰ কথা। তাৰ পৰা মই নিজে অনুপ্ৰাণিত হৈছোঁ যে এনেকুৱা কথাৰে মই কবিতা লিখিব পাৰিম। মানৱ ভৰালীক মই বহুত ধন্যবাদ জনাইছোঁ। মানৱ ভৰালীক মই বহুত আজিৰ পৰা 2005 চনত লগ পাইছোঁ। আজিৰ পৰা তেওঁ কৈছে 5 নে 4 লগ পাইছোঁ। তেওঁ মোক কৈছে যে আজিৰ পৰা 18 বছৰ আগত লগ পাইছোঁ। তেতিয়া মানৱ ভৰালী ষ্টুডেণ্ট, ছাত্ৰ, আৰু খুব মেধাৱী ছাত্ৰ, সেইটো জানিছিলোঁ। তাৰপিছত তেওঁ আহি এনেকুৱা এটা অৱস্থাত কিতাপ লিখিব পৰা অৱস্থা হৈছে, তেওঁ ইমান ডাঙৰ আৰু লিখিছে মানে তেওঁ নিজৰ ভিতৰত থকা সামৰ্থ্য তেওঁ বুজি পাইছে, আৰু সেইখিনি যে তেওঁ প্ৰকাশ কৰিব লাগে, সেইখিনি যে তেওঁ মানুহৰ মাজত দিব লাগে, সেই কথাও তেওঁ অনুভৱ কৰিছে। কামটো এইটো আচলতে একদম দায়বদ্ধতা, এইটো দায়বদ্ধতাৰ পৰা জন্ম হৈছে। এনেকুৱা এখন কিতাপ লিখাৰ যিহেতু অনুপ্ৰেৰণা কৰিছে, ক'ৰ পৰা অনুপ্ৰেৰণা কৰিছে? নিজৰ দায়বদ্ধতাৰে তেওঁ অনুপ্ৰাণিত হৈছে, যাৰ কাৰণে তেওঁ এনেকুৱা কিতাপ এখন আমাৰ মাজত দাঙি ধৰিছে, আমাৰ মাজত তুলি দিছে। গতিকে এয়া অভিনন্দনৰ যোগ্য। আমি তেওঁক বিশেষভাৱে অভিনন্দন জনাইছোঁ। পুনৰবাৰ মানৱ ভৰালীক অভিনন্দন জনাইছোঁ। তেওঁ পৰৱৰ্তী সময়ত আৰু বেছি আগবাঢ়ি যাওক, পৰৱৰ্তী সময়ত তেওঁ আৰু গ্ৰন্থ লিখক, আৰু গ্ৰন্থ যুক্ত হৈ থাকিব, সিমানে তেওঁ সামাজিকভাৱে দায়বদ্ধ হৈ থাকিব। আৰু তেওঁ যিমানে সামাজিকভাৱে দায়বদ্ধ হ'ব, আমি আমাৰ জ্ঞানৰ সৈতে যুক্ত হৈ থাকিব পাৰিম। আৰু এইখন ছাত্ৰ ছাত্ৰীৰ কাৰণে যদিও লিখিছে, মই দেখিছোঁ তাত কিছুমান বস্তু আছে, সেইবোৰ আমিও পঢ়িব পাৰোঁ। কবিতাত লিখোঁ, কিন্তু অজস্ৰ কবি আছে যিসকলে সূৰ্যৰ ৰঙৰ কথা লিখিব, হেঙুলীয়া ৰঙৰ কথা লিখিব, মেঘৰ কথা লিখিব, কিন্তু মেঘ কি বস্তু,
সূৰ্যাস্তৰ ৰং কিয় হালধীয়া, এই কথাবোৰ আমি নাজানো, কিয় ৰং চোৱা আমি নাজানো। এই কথাবোৰ আমি যদি জানিলো হয় তেতিয়া আমাৰ কবিতাত সেই আৰু বেলেগ ধৰণে আহিল হয়। কবিতা কেৱল কল্পনা নহয়, কবিতাৰ ভিতৰত সত্য, আৰু সত্য আৱিষ্কাৰেই আচলতে কবিতা। সেই সত্য আমি বিচাৰিব লাগিব পদাৰ্থ বিজ্ঞানৰ জৰিয়তে, কাৰণ পৃথিৱীখন পদাৰ্থ বিজ্ঞানৰ জৰিয়তে আমি বিচাৰি পাওঁ। গতিকে মই পুনৰবাৰ সকলো মানুহকে, সকলো জ্ঞান পিপাসু মানুহকে কিতাপখন ছাত্ৰ ছাত্ৰীসকলৰ উপৰি আমি নিজেও কেনেধৰণে তাৰ মাজৰ পৰা ৰস আহৰণ কৰিব পাৰোঁ আমি বিচাৰি চাব পাৰোঁ। ইয়াকেই ক'লো। ধন্যবাদ। কিতাপখন পঢ়ক আৰু ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়ক। গতিকে আপোনালোকে প্ৰকৃত অৰ্থত উন্মোচন কৰক কিতাপখন, নিজৰ সন্তানৰ হাতত তুলি দিয়ক, ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়ক, ছাত্ৰ ছাত্ৰীয়ে পঢ়ক, প্ৰকাশ কৰি বিতৰণ কৰক। গতিকে সেই পৰ্যায়লৈ যাওক কিতাপখন। ধন্যবাদ নীলিন্দা, আপুনি কম কথাতে খুব সুন্দৰকৈ কবিতা আৰু দৰ্শনৰ মাজত যি সম্বন্ধ, কবিতা আৰু পদাৰ্থ বিজ্ঞানৰ মাজত যি সম্বন্ধ খুব সুন্দৰকৈ ক'লে। এতিয়া আমাৰ কাৰ্যসূচী মতে আছে সংগীতা ভৰালীয়ে একাষাৰ ক'ব, কাৰণ সংগীতা ভৰালী হৈছে লেখক মানৱ ভৰালীৰ সহধৰ্মিনী। গতিকে লেখকগৰাকীয়ে কিতাপখন যেনেকৈ লিখিছে, এই দীৰ্ঘদিনৰ যিটো যন্ত্ৰণা, যিটো ব্যস্ততা খুব ওচৰৰ পৰা দেখিছে তেখেতৰ সহধৰ্মিনীয়ে। আৰু এই ক্ষেত্ৰত তেখেতৰ মতামত কি বা তেওঁৰ মনত কেনেকুৱা লাগিছে, তেনেকুৱা কথা এটাকেই যদি আমাক কয় আমাৰ ভাল লাগিব। মই সংগীতাক মাতিছোঁ। পোনপ্ৰথমতেই নিজৰ ব্যস্ততাৰ মাজত আহি সমবেত হোৱা সমস্ত সুধীবৃন্দকে নৱবৰ্ষৰ উল্লেখ জনালোঁ, আৰু আমাৰ গোটেই পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মানে একান্তিক মনোযোগেৰে তেখেতে লিখিছে। কিতাপ এখন লিখাটো যে ইমান বেছি এটা যন্ত্ৰণাকাতৰ প্ৰচেষ্টা, এই প্ৰথমবাৰৰ বাবে গম পাইছোঁ। আৰু তেখেতৰ যি নেৰানেপেৰা চেষ্টা, যিমান সেইখিনি দেখিয়ে অন্তত ক'ব পাৰোঁ, মই কিতাপখনত চকু ফুৰাই নাচালেও এটা কথা ক'ব পাৰোঁ, যি পৰম আন্তৰিকতাৰে তেখেতে ল'ৰা ছোৱালীখিনিক মানে সহায় কৰোঁ বুলি আগবাঢ়ি গৈছে, নিশ্চয়কৈ সফল কাম হ'ব। কাৰণ বহুত প্ৰতিকূল পৰিৱেশ, প্ৰতিবন্ধকতা ঠেলি তেখেতে কেনেকৈ কিতাপখন লিখিছে, এইটো আচলতে এটা ইনস্পায়াৰিং ষ্টৰী। মই ইয়াত সমবেত সকলো মানুহৰ আগতে তেখেতক মোৰ অন্তৰৰ পৰা এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। তেখেতে যে আগবাঢ়ি যাব পাৰিছে, নানান বাধা বিঘিনি আহিছে, তাৰ পিছত যে থমকি ৰোৱা নাই, তাৰ বাবে তেখেত সঁচাকৈ প্ৰশংসাৰ পাত্ৰ। নিজৰ পৰিয়াল পৰিজনৰ কাৰণে আমি ধৰক কৰ্তব্যৰ তাগিদাত বহুত কামেই কৰোঁ, কিন্তু এইখন পৃথিৱীত কিছুমান মানুহ আছে যাৰ কোনো নাই, আৰু তেখেতসকলক আচলতে সহায়ৰ যথেষ্ট প্ৰয়োজন। প্ৰতিটো খোজত কাৰোবাৰ ছাপোৰ্ট লাগে, আৰু এখেতৰ এটা মানে তাৰণা আছে, নামটো মানৱৰ বাবে কিবা কৰিব বিচাৰে আচলতে। গতিকে এইখনৰ পৰা যি সামান্য পৰিমাণে ধন আমাৰ হাতলৈ আহিব, তাৰ পৰা যদি প্ৰতিখন কিতাপৰ পৰাই 10% দিব্যাংগ অথবা অনাথ শিশুখিনিৰ ভালৰ বাবে যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, মানৱ সেৱা কৰাৰ এটা সুযোগ পাইছোঁ। আৰু 2 নম্বৰতে যিহেতু তেখেতে খুব সৰল সাৱলীলভাৱে কিতাপখন লিখিছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফালতো ই এক্সেলেঞ্চ দিব। লগতে যাক প্ৰকৃততে সহায়ৰ প্ৰয়োজন, হয়তো সামান্য এটা কথাটো সঁচা যে শুকান বালিটো আৰু মৰুভূমিৰ বালি আমি তিয়াব নোৱাৰোঁ, তথাপিও হয়তো সামান্যতম কিবা বছৰে বছৰে যদি দিব পাৰোঁ, তেনেহ'লে নিজকে ধন্য মানিম। আৰু পুনৰাই কৰোণাধাৰাৰ ব্যক্তি সমন্বিতে মঞ্চত উপবিষ্ট সকলোলৈকে মোৰ কৃতজ্ঞতা জনালোঁ। ধন্যবাদ। ধন্যবাদ সংগীতা। সংগীতাই খুব কম কথাতে ইমান ধুনীয়াকৈ ক'লে। আৰু সংগীতাহঁতৰ এই যুটীয়া প্ৰচেষ্টা সফল হওক, মানুহে আদৰি লওক, তেওঁলোকৰ প্ৰচেষ্টাৰ কথা সকলোৱে জানক। নীলিমা গোস্বামী বাইদেউ দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। মই মানে বহুত বিভিন্ন সভা সমিতিত যাওঁ, কিন্তু ইমান ধুনীয়াকৈ প্ৰশ্ন কৰিছোঁ, মানে প্ৰাচীনটি কথাবোৰ মোৰ খুব ভাল লাগিছে। তাইক মই প্ৰথমতে এটা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে মানৱ ভৰালী, তেখেতৰ কিতাপখনৰ অন্তৰালত থকা 2টা মহৎ উদ্দেশ্যই মোক সঁচাকৈ অভিভূত কৰিছে। প্ৰথমটো হৈছে তেখেতে পদাৰ্থ বিজ্ঞানৰ নিচিনা এটা কঠিন বিষয়ত সৰলভাৱে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজলৈ উলিয়াই দিবলৈ কৰা প্ৰচেষ্টা। আৰু দ্বিতীয়টো হৈছে তেওঁ সেই কিতাপখনৰ পৰা যিটো তেওঁৰ আয় হ'ব, তাৰ 10% কৰোণাধাৰা নিচিনা এটা অৰ্গেনাইজেশ্যনলৈ দিয়া, যিটো তেওঁৰ মনৰ যিটো অতি উৎকৃষ্ট বা অতি উচ্চ ভাৱধাৰা, সেই 2টা দেখি মই অভিভূত, আৰু তেওঁক সঁচাকৈ মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। দ্বিতীয়তে মই এটা কথা কওঁ, সময় যিহেতু কম বুলি কৈছে, তথাপিও কওঁ যে মই এখন ইয়াৰে
শ্ৰীমন্ত শংকৰ একাডেমি বুলি এখন স্কুলৰ ইংৰাজী মাধ্যমৰ মই একাডেমিক ইনচাৰ্জ আৰু বিশেষকৈ ক্লাছ 11-12 গতিকে এই কিতাপখনে যে কিমান ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব সেইটো মই গভীৰভাৱে উপলব্ধি কৰিছোঁ কাৰণ আমাৰ ক্লাছ 11ত যেতিয়া অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়ে ইংলিছ মাধ্যমত পঢ়িবলৈ আহে তেতিয়া আমি দেখোঁ তেওঁলোকৰ মাজত ইংলিছ মাধ্যমৰ কিতাপ পঢ়াৰ অতি অসুবিধা পায় তেওঁলোকে আৰু তেতিয়া তেওঁলোকৰ যদি এনেকুৱা সহায়িকা পুথি এখন তেওঁলোকৰ কাষত থাকে তেওঁলোকে যে কেনেকৈ উপকৃত হ'ব সেইটো মই বুজাব আপোনালোকক নোৱাৰোঁ মই সেইটো নিজে উপলব্ধি কৰিছোঁ তাৰোপৰি মই জানো যে অসমীয়া কিতাপ বিশেষকৈ পদাৰ্থ বিজ্ঞান হওক ৰসায়ন হওক এইবিলাক বিষয়ত অসমীয়া বিষয়ত লিখা কিতাপ বহুত কম আৰু গাঁৱৰ যিখিনি স্কুল বিশেষভাৱে অসমীয়া মাধ্যমৰ তেওঁলোকৰ এনেকুৱা ধৰণৰ কিতাপৰ প্ৰয়োজনীয়তা অসীম গতিকে সেই ল'ৰা ছোৱালীখিনিয়ে যে এই কিতাপখনক কিমান উপকৃত কৰিব সেইটোও আপোনালোকে ভাবক সকলোবোৰ কথা মই দেখিছোঁ এই কিতাপখনত তেওঁ বৰ সহজ সৰলভাৱে ল'ৰা ছোৱালীৰ মাজলৈ লৈ যাব খুজিছে গতিকে তেওঁক সেইটো এটা প্ৰচেষ্টা যি পদাৰ্থ বিজ্ঞানটো ল'ৰা ছোৱালীয়ে পঢ়িবলৈ ভাল নাপায় খুব টান পায় কাৰণ তাত বহুত কেলকুলেশ্যন আছে তেওঁলোকে সেই সহজ সৰলভাৱে বুজিব নোৱাৰে গতিকে এই কিতাপখনৰ সেইটো দিশো মই ভাবিছোঁ সামৰিব তৃতীয়তে আৰু এটা দেখিলোঁ মই যে ওপৰৰ পৰা চাওঁতে যে JEE বা NEET এনেকুৱা ধৰণৰ যিবোৰ পৰীক্ষা আমাৰ ভাৰতীয় যিবিলাক কাৰিকৰী দিশৰ যিবোৰ পৰীক্ষা সেই পৰীক্ষাবিলাকৰ কাৰণেও তেওঁ তাত কিছুমান প্ৰশ্ন দিছে গতিকে সেইখিনিও এই ল'ৰা ছোৱালীখিনিক বহুত বিশেষ ধৰণেৰে উপকৃত কৰিব গতিকে সেই আইনষ্টাইন গেলিলিওৰ পৰা আৰম্ভ কৰি যিখন আমাৰ পদাৰ্থ বিজ্ঞানৰ সমাজখন যিখন আগবাঢ়ি আহিছে পৰিসৰটো বহল হৈছে কিমান বহল পদাৰ্থ বিজ্ঞানৰ বিষয়টো কল্পনাও কৰিব নোৱাৰোঁ আজি আপোনালোকে স্পেচৰ কথা কওক বা বিভিন্ন বিষয়ৰ গতিকে সেই ক্ষেত্ৰত মানৱে যি এটা সামান্য বুলি মই কেতিয়াও নকওঁ ইমান এটা ডাঙৰ পদক্ষেপ আৰু তেওঁৰ জীৱন যাত্ৰা যাক আৰম্ভও হৈছে দেখিছোঁ গতিকে ভৱিষ্যতলৈ তেওঁৰ পৰা আৰু বহুত এনেধৰণৰ কিতাপ আমি পাম বুলি আশা কৰিছোঁ মানৱ তোমাক মই সঁচাকৈয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয় যিটো আমাক যি কাৰণে মঞ্চলৈ মাতিছে সেইটো হৈছে কৰুণাধৰা আপোনালোকে বহুতে হয়তো শুনিছে কৰুণাধৰাৰ কথা কৰুণাধৰা অনুষ্ঠানটোৰ আৰম্ভণিৰ মুখ্য উপদেষ্টা বা জন্মদাতা হৈছে আমাৰ অতি আদৰৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰ হোমেন বৰগোহাঁইদেৱৰে মানৱ সন্তান বুলি কয় কৰুণাধৰাই গোটেই অসমৰ মানুহখিনিৰ মাজত এটা হৃদয়ৰ আন্দোলনৰ সৃষ্টি কৰিছে আমি কৰুণাধৰাৰ মাজেৰে আমি বিভিন্ন অন্যভাৱে সক্ষম ল'ৰা ছোৱালীখিনিক আমি সহায় কৰিছোঁ আৰু যিখিনি দুখীয়া দৰিদ্ৰ লোক যাৰ জটিল ৰোগত ভোগে তেনেকুৱা ৰোগীক আমি সহায় কৰিছোঁ সেই ক্ষেত্ৰত আজি তেখেতসকলৰ মানৱ ভৰালী আৰু প্ৰিয়ংকাই যিটো পদক্ষেপ লৈছে সংগীতাই যিটো পদক্ষেপ লৈছে সেই পদক্ষেপটোৱে আমাক বহুত সহায় কৰিব আৰু তাৰ কাৰণে পুনৰ মই তেওঁলোকক অভিনন্দন জনাই মোৰ এই চমু বক্তব্য সামৰণি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত থকা সভাসদসকল কৰুণাধৰাৰ বিষয়ে কোৱাৰ আগতে মই এষাৰ কথা কওঁ মানৱ ভৰালীৰ মানৱীয় গুণ আৰু সংগীতা ভৰালীৰ সাংস্কৃতিক মনেৰে আজি আমাৰ কৰুণাধাৰাৰ আমাক যে বাছি ল'লে আমাক সহায় কৰিবৰ কাৰণে তেওঁলোকক প্ৰথমতে মই আমাৰ কৰুণাধাৰাৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জনাইছোঁ এতিয়া কৰুণাধাৰাৰ বাকীখিনি কথাটো প্ৰায়বিলাক কথা নীলিমা গোস্বামীয়ে ক'লেই মই এষাৰ কথা কওঁ যে ময়ো অসমীয়া মিডিয়ামত পঢ়া ইয়াত চাগে যিখিনি অলপ বয়সীয় মানুহ আছে আমি আটাই অসমীয়া মাধ্যমতেই পঢ়া আজি অসমীয়া মাধ্যমত পঢ়ি মই অইল ইণ্ডিয়া নিচিনা এটা অৰ্গেনাইজেশ্যনত মই জেনেৰেল মেনেজাৰ হৈ ৰিটায়াৰ কৰিছোঁ ঠিক তেনেকুৱাকৈ নীলিমা গোস্বামী তেওঁ বটনীৰ ষ্টুডেণ্ট আছিলে তেওঁ তেনেকৈ অইল ইণ্ডিয়াত তেওঁ তাৰে স্কুলত টিচাৰ আছিলে এতিয়া আহি গুৱাহাটী পালেহি
আজি এটা মই হোৱাটছএপত এটা মেছেজ পাইছোঁ, শচীন্দ্ৰ গগৈ, তেওঁ মেজেঙাৰ, তেওঁ প্ৰাথমিক বিদ্যালয়ত পঢ়া, অসমীয়া মিডিয়াম মাধ্যমত পঢ়া, নামটি হাইস্কুলৰ পৰা পাছ কৰিছে, কটন কলেজৰ পৰা পাছ কৰি, তেজপুৰৰ পৰা মাছ কমিউনিকেশ্যনত কৰি এতিয়া BBC নিচিনা এটা অৰ্গেনাইজেশ্যনত তেওঁ সাংবাদিকতা কৰে। তেওঁ ৰাজনৈতিক, অৰ্থনৈতিক আৰু বিভিন্ন বিষয়ত তেওঁ সংবাদ প্ৰেৰণ কৰে। তেওঁ এটা ডাঙৰ ভাৰত, ভূটান, এই মানে মিডল ইষ্ট আৰু চাউথ ইষ্ট এছিয়াৰ তেওঁ গোটেইখিনি পৰিচালনা কৰে। গতিকে অসমীয়া মাধ্যমত আমি পঢ়িছিলোঁ, তাৰ পৰা আহি বহুত ডাঙৰ মানুহ হৈছে। আজিকালি এতিয়া যিহেতু ইংৰাজী মাধ্যমত পঢ়িছে, ইংৰাজী মাধ্যমত পঢ়াৰ কাৰণে কিছুমান কথা তেওঁলোকে বুজিব নোৱাৰে। এতিয়া যিটো মানৱ ভঁৰালীয়ে যিটো প্ৰয়াস কৰিছে, মই জানো নিজৰ ভাষাটোত মই যেনেকৈ কথাখিনি বুজি পাম, সেই কথাখিনি মই অন্য এটা ভাষাত সিমান বুজিবলৈ অকণমান অসুবিধা হয়, যিমানেই মই যেনেকৈ নপঢ়োঁ ৰাখিলে। কাৰণ সকলোৱে কয় যে মই ইংৰাজীত মই যদি পঢ়োঁ, মই অসমীয়াত ভাবোঁ, ট্ৰান্সলেট কৰোঁ, সময়টো লাগে। গতিকে সেইকাৰণে মানৱ ভঁৰালীয়ে যিটো প্ৰয়াস কৰিছে, এই প্ৰয়াসটো অতি প্ৰশংসনীয় আৰু এই পুথিখনে বহুতক সহায় কৰিছে। আমি দিব্যাংগ ল'ৰা ছোৱালী যাৰ কোনো আৰ্থিক সাহায্য নাই আৰু দুৰাৰোগ্য ৰোগত ভুগি থকা, যাৰ আৰ্থিক কোনো সহায় কৰিবলৈ কোনো নাই, তেনেকুৱা মানুহক আমি আৰ্থিকভাৱে তেওঁলোকক সহায় কৰোঁ। গতিকে আজি যিটো প্ৰয়াস কৰিছে মানৱ ভঁৰালী আৰু সংগীতা ভঁৰালীয়ে, আমি অতি আন্তৰিকতাৰে আমি শ্ৰদ্ধাৰ সৈতে সেই তেওঁলোকৰ প্ৰয়াসক আমি শ্ৰদ্ধা কৰি আমি তেওঁলোকৰ যি দান দিব কৈছে, আমি তাক শ্ৰদ্ধাৰ সৈতে আমি গ্ৰহণ কৰিছোঁ। আৰু আমি ভৱিষ্যতে ৰাইজক আমি কৈছোঁ যে, আমি আপোনালোককো কৈছোঁ, এতিয়া আমাৰ যিটো অৰ্গেনাইজেশ্যন, সেই অৰ্গেনাইজেশ্যনটো 2011 চনত আৰম্ভ হৈছিলে। সেই মানুহখিনি এতিয়াও সেই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে, কিন্তু এতিয়া আমাৰ নতুন জেনেৰেশ্যনৰ মানুহ এতিয়ালৈকে অহা নাই। গতিকে আমাৰ যিটো 21জনীয়া যিটো আমাৰ ন্যাসৰক্ষীৰ যিটো গ্ৰুপ আছে, তাত অধিকাংশই এভাৰেজ 70ৰ ওপৰত। গতিকে আৰু আমি হয়তো আৰু 10 বছৰমান এই মানুহখিনি আমি হয়তো সহায় কৰিব পাৰিম। গতিকে নতুন জেনেৰেশ্যন লাইক সংগীতা ভঁৰালী, ৰিম্পী ৰাণী ডেকা, মানৱ ভঁৰালী, তেওঁলোক যদি আগবাঢ়ি আহে আমাৰ এই অনুষ্ঠানটোক মানে সহযোগ কৰিব বা সহযোগ যাত্ৰী হ'বলৈ, তেতিয়া হয়তো আমি বহুতক আমি সহায় কৰিব পাৰিম। এইখিনিকে কৈ মই আকৌ ধন্যবাদ জনাইছোঁ মানৱ ভঁৰালী আৰু সংগীতা ভঁৰালীৰ এই যিটো পদক্ষেপ। ডক্টৰ ঠাকুৰীয়াক কওঁ, তেখেতে প্ৰয়াস কৰিব আৰু এইখন যাতে পাঠ্যপুথিত সোমায়, সেইখিনিকে মই কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ নৱভূঞা ডাঙৰীয়া, আপুনিও কম কথাতে কম সময়তে ইমান ধুনীয়াকৈ ক'লে। আমিও আজিৰ এই মঞ্চতে সেই সৌভাগ্যৰ সাক্ষী হ'ব খুজিছোঁ। আজি কৰোণা ধাৰাৰ এই দুগৰাকী বিষয়ববীয়া আমাৰ মাজত আছে, সম্পাদক ডাঙৰীয়া আৰু উপ সভানেত্ৰী মহোদয়া। তেওঁলোকৰ হাতত মানৱ ভঁৰালী আৰু সংগীতা ভঁৰালীয়ে আৰ্থিক সাহায্য দিব বিচাৰিছে, যাতে এই কথাটো এনেকুৱা এটা ভাল প্ৰচেষ্টা বহু মানুহৰ মনলৈ বিয়পি যায়। এয়া মানৱ ভঁৰালী আৰু সংগীতা ভঁৰালীয়ে কৰোণা ধাৰালৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে। 5,000 তেওঁলোকে প্ৰদান কৰিছে আৰ্থিক সাহায্য। নিশ্চয় কৰোণা ধাৰাৰ মানে যি বিশাল আয়োজন, সেই আয়োজনত সামান্য হ'লেও এইখিনি সঁহাৰি আগবঢ়াব। আৰু মই আশা কৰোঁ আমাৰ যিসকল লোক আছে তেওঁলোকৰ মনলৈও যাতে এই মানৱ সেৱাৰ ভাৱ বিয়পি পৰে আৰু কৰোণা ধাৰাক সহায় কৰে, কাৰণ কৰোণা ধাৰাক সহায় কৰা মানে আমি আমাৰ মানুহকে সহায় কৰা। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানেও শক্তি দিয়ক, কাৰণ বহু মানুহ আছে যি দিব খোজে, আমাক সহায় কৰিব খোজে, কিন্তু নিজেই আৰ্থিক তেনে মানুহে সহায় কৰাটো দূৰৰে কথা, নিজেহে আনৰ সহায় ল'ব লাগে। গতিকে মানৱ ভঁৰালী আৰু সংগীতা ভঁৰালীক মই এই কথাটো ক'ব খোজোঁ যে তেওঁলোকৰ যে এইটো আনক সহায় কৰাৰ যি মানসিকতা, সেই মানসিকতা সদায় থাকক আৰু ভগৱানেও তেওঁলোকৰ প্ৰতি কৃপা দৃষ্টি ৰাখক, যাতে তেওঁলোকে এনেধৰণে আনক সহায় কৰিব পাৰে। ভঁৰালীক শেষৰটো অনুষ্ঠান সমাগৰ শৰাই জনোৱাৰ বাবে আহ্বান জনাইছোঁ।
সকলোকে ইতিমধ্যে এবাৰ ধন্যবাদ জনাইছিলোঁৱে, আকৌ এবাৰ ধন্যবাদ জনাইছোঁ এই ব্যস্ততাৰ মাজত আৰু ক'ভিড মহামাৰীৰ দুদিনৰ মাজতো যে আমাক নিজৰ বুলি ভাবি আহিছে, আমাক মৰম যাচিছে, সঁচাকৈ অভিভূত হৈছোঁ। আৰু লগতে আপোনালোকৰ যিখিনি চা চিনাকি আছে ক্লাছ 12ৰ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালী, তেখেতসকলক কিতাপখনৰ বিষয়ে অলপমান ৰেফাৰ কৰি দিব। তাৰ দ্বাৰা মই এটা কথা ডাঠি ক'ব পাৰোঁ যে এই ৰেফাৰেঞ্চটোৰ দ্বাৰা যে কেৱল লেখকে উপকৃত হ'ব এনেকুৱা নহয়, যিসকলে অধ্যয়ন কৰিব তেওঁলোকো নিশ্চয় উপকৃত হ'ব। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি দীঘলীয়া নকৰোঁ, সকলোকে পুনৰাই ধন্যবাদ জনাইছোঁ। ভগৱানে সকলোৰে মংগল কৰক। ধন্যবাদ। ধন্যবাদ সংগীতা। মই মানৱ ভৰালী আৰু সংগীতা ভৰালী প্ৰমুখে আমাৰ আজিৰ যিসকল বিশিষ্ট ব্যক্তি, বিশেষকৈ কৰোণা ধাৰাৰ পৰা জয়ন্তক ডাঙৰীয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ তেখেতকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উপস্থিত সুধীবৃন্দ বিভিন্ন ক্ষেত্ৰৰ পৰা তেখেতসকল আহিছে, তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল আমাৰ সংবাদ মাধ্যমৰ লোক, তেওঁলোকে বিভিন্ন কামৰ মাজত অতি ব্যস্ততাৰ মাজতো গুৰুত্ব বুজি তেওঁলোকে এই অনুষ্ঠানলৈ আহিল, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই প্ৰেক্ষাগৃহৰ সুন্দৰ ব্যৱস্থা, সুন্দৰ আয়োজন কৰি দিয়াৰ কাৰণে অসম পুথি প্ৰকাশন পৰিষদ আৰু গ্ৰন্থ বিক্ৰেতা সংস্থাৰ মই শলাগ লৈছোঁ। প্ৰচাৰ পাওক, প্ৰসাৰ পাওক আৰু কিতাপখনত যি জ্ঞানৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে সেয়া আকৌ এবাৰ উন্মোচিত হওক। আটাইলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।